চিন্তাত পৰিছে মানে নকবি আৰু গোটেই গোটাই খেতি পথাৰে এনেদৰে ধ্বংস হৈ গ'ল কিন্তু হাল বাওঁতে মানুহৰ 10-15,000 16,000 এনে গ'ল ট্ৰেক্টৰ পৰা সকলোবোৰ ট্ৰেক্টৰ পৰা হাল বাই ফটাফট খেতি কৰিছিলে কিন্তু এই অৱস্থা হৈ গ'ল পানীতে उठाले रे देवा उठाले रे बाबा मुझे अमीर को नहीं रे ये दो गरीबों को उठा হেল্ল' গাইজ আজি বৰ্তমান ওলাইছোঁ মই পথাৰত আমাৰ পথাৰখনি কিমানখিনি কেনেকুৱা হৈ আছে তাকে চাব যাম বুলি ভাবিছোঁ এই গতিকে চাইকেল লৈ ওলাইছোঁ মানে এতিয়া যাম আৰু পথাৰত কিমানখিনি পানীয়ে কিমানখিনি কি কৰি থৈছে তাকে চাই ল'ম এই সাপোদাৰে কি বেৰেংকে চাইকেল চলাইছ ভালকে উঠা আকৌ এই ভাই গান গোৱাটো বন্ধ কৰ পিছত পথাৰখন দেখিলেহে কান্দিব পাব চাবা পথাৰখন কিন্তু পানীয়ে কিদৰে বা কৰি বল ইমান ক'ব নালাগে পকা ৰাস্তা কেঁচা ৰাস্তা সকলো ৰাইজে আপোনাৰ ভিডিঅ'টো দেখিলে এনেও দেখি পাবই এটাই কথা ক'ব বিচাৰিছিলোঁ তুমি বাৰু ইমান কষ্ট কৰি কি কৰি কঠীয়া লৈ গৈছা ইমান ইয়াৰ পৰা কান্দাত বকি লৈ গৈছা নেকি ঠেলা আৰু চাইকেলো আনিছোঁ আকৌ বাবা পাৰিছা দেই তুমি ইমান কষ্ট কৰিব পাৰিছা ইয়াৰ পৰা আৰু ঘূৰিব লাগবই নেকি কিমান দূৰ আছিল পথাৰখন পাবা এই দেখি পোৱা ঘৰকেইটা আগতে আছে আৰু পথাৰটো হয় নেকি ইমান দূৰ না পথাৰ বা ইয়াৰ পৰা আহিলেচোন চিধাই আছিলে পিছে পথাৰ সকলে ধান ৰুই দিয়ে ন এইটো কাৰণে আহিব কষ্ট হয় মানে আহিব ইয়াৰ ৰাস্তাটো মৰি যায় কি গতিকে এইফালৰ পৰা বহুত দূৰ ঘূৰিব লাগিছিল 3 কিলোমিটাৰ হ'ব চাগে ন হ'বও পাৰে দেই কিমান হ'ব জানো চোৱা নাই বাবা তুমিহে পাৰিছা দেই ইমান কষ্টকে খেতি কৰিবা নকৰিলে উপায় নাই না ভাই ওচৰৰ মাটি নাই নেকি তোমাৰ ঘৰ ইখনে পথাৰখন চেচ দেখোন সকলো ধানি নাই দেখোন পানী বিলাক কি ভূমিহে গাজি আছে দেখোন মানে পানীতে কিমানখিনি কষ্ট কৰি এইবোৰকে আপোনালোক খাব ওলাইছে পানী পাৰ হ'ব লাগে ৰাস্তাত গান গাই আছিলি পথাৰ দেখিলে দুখ লাগি যাইছো পানীয়ে বেয়া চেয়া খাই দিছে দেখোন এইটো মুকুৱা দেখোন খাব লাগে মুকুৱাটো মোক পাৰ হ'ব পাৰিম জানো নোৱাৰিম নেকি তুমি যোৱাচোন আহিখিনি কি নাহো কোৱা আৰু বলা যাম বলা তোমাৰ লগত পথাৰটোকে চাই আহোঁ পথাৰ এতিয়া পাই গ'লো পথাৰ ধানবোৰ কেনেকুৱা হৈ আছে এইবোৰ ইমান বেয়া হোৱা নাই পথাৰবোৰ কিন্তু তেওঁ পানীয়ে শুকোৱা নাই ভালকে পথাৰবোৰ এটা দুডাল আছে কি হ'ব ধান খেতি হৈছে না বুনৰ খেতিহে হয় হৈ আছে ইন্দ্ৰ ৰজাই বহুতকে মুতিছিলে কিন্তু দেই ইন্দ্ৰ ৰজাই পেচাব কৰি পানী ধানবোৰ সকলো ৰাইজৰে মৰাই দিছে সকলো পথাৰে চোন পানী কিমান দুখ কৰিছে বা মানুহবিলাক
এইবোৰতো বহুত দূৰৰে আছিলে পাই মানুহবোৰ কিমান বা কষ্টত খেতি কৰিছিলে মূল্যটো নাপালে আৰু হ'ব যাও ভিডিঅ'বোৰ সকলোবোৰে দেখি পাব এনেও যদি তোমাৰ ভিডিঅ' চাই এনেও গম পাব কিমানখিনি কষ্টত খেতি কৰিছিল কিমানখিনি অনিষ্ট হ'ল কিমানখিনি লাভৱান হ'ল এনেও সকলোৱে দেখি পাব আজি ভোক লাগিছে ব'লা যাব লাগে হাই গাইজ আজি ইয়াৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ খেতিয়কজনলৈ চাওক অলপমান হ'লেও কিমানখিনি কষ্টত খেতি কৰিছিল আৰু তাৰ পথাৰখন কিদৰে কেনেকুৱা হ'ল সকলোবোৰতো নিশ্চয় দেখিয়ে পাইছা ভিডিঅ'তে সকলোবোৰ দেখিয়ে পাইছা অলপ হ'লেও মৰম চেনেহ কৰি লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে যিমানখিনি পাৰে শ্বেয়াৰ কৰিব বন্ধুবৰ্গক তেতিয়াহে ইয়াৰ ভিডিঅ'বোৰ সকলোবোৰে গম পাব কিমানখিনি কষ্ট ভুগিছে इश्क के जाम ने मैं भी हूँ तू भी है आमने सामने दिल को बहका दिया इश्क के जाम ने मुसलसल नजर बरसती रही बरसते हैं हम भीगे बरसात में हो एक मुलाकात में बात ही बात में उनका यूं मुस्कुराना गजब हो गया कल तलक वो जो मेरे ख्यालों में थे रूबरू उनका आना गजब हो गया দেখিছে নহয় আমাৰ ইয়াত পথাৰখন কেনেকুৱা হৈ গ'ল গোটাত পানী খাই কিনে পানী এনেকুৱা সময়তে কাৰেণ্ট নাই মোবাইল চাৰ্জ দি আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু পানীবোৰ দেখুৱাব নোৱাৰিলোঁ তো কৰিছিলোঁ কিন্তু নহ'লে পানীয়ে খাই দিলে আকৌ এবাৰ কষ্ট কৰিব লাগে ক'ত ভুগিব লাগে আমাৰ খেতিয়কে সেইটো হ'লে উপায় হ'লেও যিমান পাৰে লাইভ ছাবস্ক্ৰাইব কৰিবা যিমান পাৰে শ্বেয়াৰ কৰি দিবা হয়তো হিমন্ত বিশ্ব শৰ্মাই সদায় কিছুমান খেতিয়কলৈ এনে পানী খাই দিয়া কথা দেখিলে কিজন অকণমান সহায় দিয়ে বা এতিয়া খাই লওঁ এটা মুকুৱা চাই লওঁ খুব বঢ়িয়া মুখটো খাই বাৰু বঢ়িয়া লাগিছে খাম নহয় আৰু এতিয়া পানীয়ে খাই দিলে আৰু যে হ'লে আৰু কিমান দিন আছে পানীয়ে কিমান কেইদিন হ'ব খবৰ চাই নাই আমাৰ ইয়াত কমেও 3-4বাৰমান পানী হয় মনটো একদম চিঞৰি কান্দিবলৈ মন যায় কিন্তু কি হ'ব ন কৰিবলৈ গতিকে আমি মানে পানী জেগাত থকাৰ কাৰণে এইবোৰেই আপোনাৰ ৰাইজৰ এনেকৈ খাই
পানী পানী নকলে এনেকা পানী হয় মানে আমাৰ পথাৰখন চাওক কেনেদৰে সকলো মানে ক'ব লাগিলে গোটাই পথাৰটোৱে খেতিয়ে ধ্বংস। এই বছৰ আমাৰ ৰাইজে কিমান চিন্তাত পৰিছে মানে নকবি আৰু গোটাই খেতি পথাৰে এনেদৰে ধ্বংস হৈ গ'ল। যিবোৰ কৰা দেখিছে সেইবোৰৰ চব এৰালি গাজি গ'ল। কিন্তু এটাও ধান বুলিবলৈ নাই। এইবছৰ এনেকুৱা কষ্ট হ'লে কিন্তু হাল বাওঁতে মানুহৰ 10-15 হাজাৰ 16 হাজাৰ এনেকুৱা গ'ল। ট্ৰেক্টৰ পৰা সকলোবোৰ ট্ৰেক্টৰৰ পৰা হাল বাই ফটাফট খেতি কৰিছিলে কিন্তু অৱস্থা হৈ গ'ল পানীতে চাই লওক হৈ যাব। সকলোৱে পানীৰ যোগাৰ মানুহে সকলোৱে জানে কিমানখিনি কেনেকুৱা হেৰি হয়। গোটেই ভিডিঅ'টোকে কিমাননো জোখাই থাকিম পানীৰ কথাটোকে। আজি বৰ্তমান এতিয়া ঘৰলৈ যাব ওলাইছো। ভাতো খাই অহা নাই অলপমান ভোক লাগিছে এতিয়া ভাত খাবলৈ ভোক লগাৰ বাবে যাব ওলালো আৰু ইমানতে কৰিব। নমস্কাৰ।